Hey guys, তো আজি গৰু বিহু ধামাকা ভিডিঅ' হ'ব। তো গৰু বিহু যেতিয়া আজি গৰু কাষৰ পৰা ঘৰত আৰম্ভ কৰিছোঁ, দেখুৱাম আপোনালোকক গৰু আৰু তাৰ আগতে কি কি যোগাৰ কৰিছোঁ অকণমান দেখুৱাই দিওঁ। ভিডিঅ' ষ্টাৰ্ট কৰোঁতে এই মোৰ ঘৰত গৰু আছিল, এই এটা গৰু। তো আজি ধুই দিব লাগিব পূৰা। তো এই লাও বেঙেনা এই দি মালা গাঁঠিব লাগিব আৰু গৰুক গধূলি পিন্ধাই দিব লাগিব। তো এয়া লাও বেঙেনা এই মালা গাঁঠি আছোঁ, এনেকৈ গাঁঠিছোঁ। এইবোৰ ছাগলীৰ, গৰু ডাঙৰ আছে। তো লিজাই এনেকৈ গাঁঠি আছে, মই গাঁঠি আছোঁ। তো এয়া মালা চালা গাঁঠা হৈ গৈছে গৰুৰ, ছাগলীৰ। গৰু বিহুত কিবা এইবোৰ লাগে থোৱাত যোগাৰ। এয়া আগ্ৰা কাটা গুটি আছে, এয়া মাখিয়তী পাত, এয়া কিবা বেতৰ পাত আৰু এয়া কিবা শুকুৱাৰ পাত। এয়া আম হালধিৰ লগত বটি গাত ঘঁহিব লাগিব, গা ধুব লাগিব। তো এই হালধি, তো এয়া কাজল গুড়ি, চাই লওক কাজল গুড়ি। দেউতাই এতিয়া বতাহ যোগাৰ কৰিছে। তো এয়া মাহখিনি বতা হ'ল, এইবাৰ হালধি আৰু আম এইবোৰ বটিব। বতা হোৱাৰ পিছত মিক্স কৰি দিব চব। এয়া আমাৰ হালধি বটি আছে ৰিমজিম বাই। তো আমাৰ সকলো যোগাৰ হৈ গ'ল। এয়া লিজা আছে। তো এতিয়া আমি গৰু ধুম, গৰু দেউতাই ধুৱাব, আমি ছাগলী ধুম। তো ব'লক এতিয়া যাওঁ ধু। গৰু ধুই আছে দেউতাইটো, তাৰপিছত এইটো ধুৱাব দেউতাই, তাৰপিছত আমি একেইটা ধুম। তো এতিয়া আমি মেইন একদম ছাগলীকেইটা ধুৱাব আহিছোঁ এই চেম্পু টেম্পু লৈ। আমাৰ তুন আছে, চাওঁ তুন এবাৰ এইফালে হা, এইফালে হা। আজি কি বিহু? আজি গৰু বিহু। কোৱা গৰু বিহু। দেউতা এবাৰ এইটো গৰু ধুৱাব আহিছে। পুৰা একদম চেম্পু গুলি লওঁ এতিয়া। লিজা মিক্স কৰি দিয়াচোন, লিজা মিক্স কৰি দিয়া, লিজা মিক্স কৰি দিয়া। অ নালাগে বাৰু বাবা, আমাৰ চুনু আহা। তো ছাগলী তাগলী ধুলোঁ। তো এতিয়া আৰু গা চা ধুমগৈ। এয়া ছাগলী তাগলী ধোৱা হৈ গ'ল। ছাগলীয়ে পানী দিলে ভয় খাই, তো আটা বাঢ়ি আছে। তো আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী ৰঙালী বিহু। হেপী ৰং বিহু। তো এই বিচনী চিচনি ধুই থৈ দিছে, গধূলি গৰুক বিচিব লাগিব। আজিৰ পৰাই মানুহেও বিচনীৰে বিচিব পাৰিব। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তো গা চা ধুই আহিলোঁ একদম হালধি চালধি লগাই। তো এতিয়া অকণমান মন্দিৰত যাওঁ, ঠগি চগি দিওঁ। তো আজি নতুন কাপোৰ পিন্ধা নাই, আজি পুৰণাই পিন্ধিছোঁ। আজি গৰু বিহুটো, কালি মানুহ বিহু, কালি নতুন কাপোৰ পিন্ধিম। কালিৰো নতুন ব্লগ আহিব চাব। তো এতিয়া আমি মন্দিৰ আহি পালোঁ, চাকি তাকি লগালোঁ। তো মন্দিৰটো দেখুৱাম আমাৰ গাঁৱৰ বিহু মন্দিৰ। তো ইয়াতে দেউতাই থোহা দিলে। তো এতিয়া থোহা গৰু দেখা পাব নালাগেতো, সেইকাৰণে এতিয়া দেউতাই গৰু আনিব গৈছে। তাৰপিছত গৰু আনি এইবোৰ নতুন পঘাৰে বান্ধিব, তাৰপিছত এইবোৰ দীঘলতি পাতেৰে জাৰিব, এইবোৰ কৰিব। আগে থোহাটো দি ল'লে। তো এতিয়া আমাৰ গৰু আহি পাই গ'ল পথাৰৰ পৰা। তো এতিয়া বাকী থকা কামবোৰ কৰিম আমি। গৰুটোক নিদিলে দীঘলতি দীঘল পাত গৰু চাৰে জাত জাত মায়ে সৰু বাইপে সৰু তই হলি বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। দীঘলতি দীঘল পাত গৰু চাৰে জাত জাত মায়ে সৰু বাইপে সৰু তই হলি বৰ গৰু।
Hey guys, তো এতিয়া আমাৰ মাহঁতে পিঠা পুৰি আছে ৰিমজিম বাহঁতৰ তাত আমাৰ পুৰা হৈছে তো ৰিমজিম বাহঁতৰ তাত পুৰি আছে তো বলক অলপমান পিঠা পুৰা চাওঁ বিহুৰ পিঠা পিঠা পুৰি এয়া নাৰী এয়া পিঠা পুৰি আছে দুইফালে চাওঁ আমাৰ পিঠাটো ভাঙিছে তো hey guys, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিব যাতে আহি থকা ভিডিঅ'বোৰ ন'টিফাই হৈ যায় তো আকৌ কালি নতুন ব্লগ আহিব চাব তো বাই বাই